পুৰা লাইন আৰু ইমান বেছি Hi guys, welcome to my YouTube channel. আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া যাব লাইছো ৰাস চাবলে তো ৰেডি হৈছো আৰু মোৰ উলাওতে অকমান দেৰি হয় তাৰ কাৰণে সোনকালে উলাই ললো এতিয়া মানে ৰেডি আৰু হিয়ত আহিলে লগৰ কেইজনী আহিলে যাব পাৰো তো বেলেগত চাব না যাও আমাৰ ছয়গাঁওতে চাম ৰাস আৰু ছয়গাঁওৰ ৰাস এবাৰ কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম আৰু মানে ৰাস যেনিবা দেখুৱাই থাকো জুৱাবৰো দেখুৱাইছো আপোনালোকক ছয়গাঁওৰ ৰাস এটা মানে কি এঠাইৰে বস্তু চাকে আপোনালোকে চাবলৈ অকমান আমনি পাব পাৰে কিন্তু মানে কেনেকুৱা হয় প্ৰত্যেক বছৰে ৰাসৰ বস্তুবিলাক অকমান বেলেগ হয়তো দেখুৱাব মন যায় নিজে চাব গলে আৰু মই যাতে ডেইলি ভ্লগ বনাও তো মানে কৰবাত গলে আপোনালোকক দেখুৱাই দিও আৰু তো ভিডিওটো হেকলৈকে চাব দেখুৱাই থাকিম কত যাও কি কৰো তো ফ্ৰেন্ডস আমি গাড়ীৰ পৰা নামিলো এতিয়া গৈ আছো ৰাসলৈকে এয়া তো বহুত জাম হৈ আছে তাৰ কাৰণে অকমান আগতে ৰখাই দিলে এতিয়া গৈ আছো তো চাই থাকক আপোনালোকে ব্লগটো ৰাসত গৈ পাই দেখুৱাই আছো এইবিলাকে আহিছো তো ফ্ৰেন্ডস এপিনে আহিছো ৰাস তো ফ্রেন্ডস আমি আইলো আপোনালোকক দেখুৱাইছো কেনেকুৱা ধৰণৰ এইবাৰ ছয়গাঁৱত ৰাস এইখিনিতে আমি প্ৰত্যেকটা দিহা নগৰীয়া দললৈ আমাৰ বিনম্ৰ অনুৰোধ আমি 10 মিনিট সময়হে দিব পাৰিম তাৰ ওপৰত সময় আমি দিব নোৱাৰিম যেহেতু আমাৰ বহুত অনুষ্ঠান আছে আমি ৰাক্সাই ঘূৰি আছো আৰু এইপিনে মন্দিৰটো ইমান ধুনীয়া কৰিছে দেখিছেনে ইমান ধুনীয়াকে মানে ডেকোৰেশ্যন কৰিছে মন্দিৰটো আৰু এইপিনে কৃষ্ণ লীলা তো চাই থাকক আপোনালোকে আমি দেখুৱাই থাকিম এইবাৰ মীনা বজাৰৰ ফালে যাম বেছি প্ৰতিমা এনেকৈ চাই নাথাকোঁ মানে অকণমান চাই আছোঁ তো চাই থাকক ফ্লগটো দেখুৱাই আমি চালোঁ ইয়াতে প্ৰতিমা এতিয়া মীনা বজাৰৰ ফালে যাওঁ আৰু মীনা বজাৰত ইমানে বেছি ভিৰ হৈছে মানে তাত কেনেকৈ যাম নাজানো বহুত বেছি ভিৰ তো ফ্ৰেণ্ডছ পূজাত আহিছিলোঁ মীনা বজাৰ যাব ওলাইছিলোঁ কিন্তু এতিয়া চাহ খাব মাতিছে আমাক তো ইয়াতে চাহ খাব আহিছোঁ ভিতৰত তো মানুহ ফুল চাহ খাব মাতিছে ক'ত বহিবি তো ফ্ৰেণ্ডছ আমি আহি বহিছোঁ আৰু এতিয়া চাহ খাব দিছে তো চাহ খাই লওঁ চাহ খাই উঠি মীনা বজাৰ যাম তো আপোনালোকক দেখুৱাম তো চাই থাকক ভ্লগটো খাই লওঁ অকণমান দিগদাৰো হৈ আছে মানুহে মানে অলপ হেঁচা পেচা হৈ আছে তো
চাই থাকক ফ্ৰেণ্ডছ চাহ তাহ খাই আহিলোঁ এতিয়া মীনা বজাৰত যাব আহিছোঁ কিন্তু ইমান বেছি ভিৰ হ'ল এইখিনি টাইমতে দেখিছে ইয়াৰ পৰা লাইন আৰু ইমান বেছি ভিৰ এইখিনি কিবাকে যাওঁ মীনা বজাৰ মানে দলংখন পাৰ হওঁ নতুবা মোবাইল চবাইল পৰিলে আৰু ক'ত পাম ইয়াতে চবত ভাঙি যাব সেইকাৰণে এইখিনি পাৰ হৈ যাওঁ কিলি ভাঙি যাব চব কিলি ভাঙি যাব তো চাই থাকক ব্লগটো দেখুৱাই থাকিম একদম খোজ দিবই জেগা নাই মানে এইপিনে খোজ দিবই জেগা নাই ৰপৱেৰ ব্যৱস্থা ইমান মানুহ ৰপৱেৰ ব্যৱস্থা কৰিব লাগিছিল চাই থাকক তো ফ্ৰেণ্ডছ কিবাকে দলংখন পাৰ হৈ আহিলোঁ কাৰণ মানে ইমান বেছি ভিৰ দলংখনত মানে পৰিব ভয় লাগে অকণমান আৰু এইপিনে আহি পালোঁ মীনা বজাৰ এয়া ডাঙৰ চকৰি এইবাৰ কিন্তু নুঠোদে এই চকৰি দোকান তো মীনা বজাৰ দেখুৱাম আৰু আপোনালোকৰ কি কি চাওঁ আমি এতিয়া গোটেইকেইটা ইয়াতে আগত লগ হৈ লওঁ গোটেইকেইটা ইয়াতে চাই থাকক লগ তাই টিকট কাটিব গৈছে টিকট কাটি ল'ম টিকট কাটিব গৈছে এটা দিব এটা তো ফ্ৰেণ্ডছ এতিয়া আমি উঠিব গৈ আছোঁ কি কয় তোক জাপি কয় নেকি কি উঠিব গৈ আছোঁ আৰু উঠিব গৈ আছোঁ এয়া আহিছোঁ ইয়াতে উঠিব আমি গোটেইকেইটাই উঠি লওঁ উঠাৰ মানে উঠিলে আপোনাৰ ভিডিঅ' কৰিব নোৱাৰিম আপুনি চাই থাকিব ভয় লাগি আছে আমি উঠি আহিলোঁ জাপিটো তৰা একদম ভয়ংকৰ আৰু মোৰ ইমান ভয় লাগিছে মানে মই আগতো উঠিছোঁ কিন্তু মোৰ ইমান ভয় লগা নাছিল আজি ইমান ভয় লাগিছে মানে আৰু মই নুঠোঁ আৰু ক'তো উঠিবৰ ইচ্ছা নাই কি কৰোঁ চাওঁ সিহঁতে উঠে যদি চাই ল'ম কিন্তু মোৰ একদম মন নাই একদম বহুত বেছি ভয় লাগিছে চাই থাকক ব্লগটো দেখুৱাই থাকিম ক'ত যাম মই আজি সন্দেহ লাগি আছিল সঁচাকৈ মইতো বহুত আগতেই ভাবোঁ ময়ো কৰিম বুলি ভাবি আছিলোঁ চাওঁ আৰু ক'ৰবাত এইপিনে আৰু তাত উঠিম বুলি সিহঁতে কৈ আছে কিন্তু চাই ল'ম কি কৰোঁ চাই থাকক আমি সেইফালৰ পৰা আহিলোঁ এতিয়া দোকান চাব আহিছোঁ তাত এইপিনে মিক্সাৰ লৈ লৈছোঁ চালোঁ ফ্ৰেণ্ডছ এতিয়া আমি খাব আহিছোঁ তাত খাই আহিলোঁ তো ফ্ৰেণ্ডছ পূজা চাই আহিলোঁ মীনা বজাৰৰ পৰা আহিলোঁ আমি আৰু এয়া কাপ কিনিছোঁ ঘৰত গৈ দেখুৱাম আপোনালোকক এতিয়া যাওঁগৈ আৰু মানুহো কমিছে পূজাত আৰু বাহিৰত কিবা খাওঁ যদি আপোনালোকক দেখুৱাম
আৰু ইপিনে হৈ আছে ফাংচন ঘোষানাম পৰিবেশন কৰিছে তো চাই থাকক ভ্লগটো আপোনালোকক দেখুৱাম এতিয়া ওলাও আৰু ৰাখো জয় শিৱ শম্ভু ঘোষানামৰীয়া দল বালিজুৰি আৰু ছয়গাঁৱৰ ৰাস চাই কেনে পালে কমেণ্টত জনাব ফ্ৰেণ্ডছ আমি আহিছোঁ দোকানত ঘুগুনি আৰু চপ খাব তো এইপিনে লৈ লৈছোঁ ঘুগুনি আৰু চপ খাব দস্তেছো মই খাই লওঁ তো ফ্ৰেণ্ডছ আমি ৰাক্সা আহি এতিয়া টেম্পোত উঠিছোঁ আৰু ঘৰত যাব ওলাইছোঁ আৰু ড্ৰাইভাৰটো আহি পোৱা নাই ড্ৰাইভাৰটো আহি পালে আৰু যাম ঘৰত আৰু এইপিনে গোটেইবিলাকে বহি লৈছে আগফালে ড্ৰাইভাৰো আহি পালে এতিয়া আৰু যাওঁ ঘৰলৈকে ভাগৰো লাগিছে মোৰ লগিলেনে জানে মানে ক'ত যা কি গাড়ীত যাতে টেম্পো গাড়ী জানাই গৈছে টেম্পো গাড়ীতে যাওঁ এতিয়া যাওঁ আৰু ঘৰ যাই পাই আপোনালোকক লগ পাইছোঁ তো গাইজ পূজাৰ পৰা আহিলোঁ আৰু ভাগৰ লাগিছে এতিয়া আৰু ফ্ৰেছ হওঁ ফ্ৰেছ হৈ খাই লৈ শুওঁ তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই বাই